নমস্কাৰ এছামিজ হেল্থ টকছত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো ফ্ৰেন্ডছ এইকেদিন এটা চকুৰ ৰোগ চাৰিওফালে খুব বেছি দেখিবলৈ পোৱা গৈছে আৰু এই ৰোগবিধৰ নাম হৈছে কনজাংটিভাইটিছ আমাৰ ঘৰুৱা ভাষাত সাধাৰণতে ইয়াক চকু উঠা ৰোগ বা জয় বাংলা বুলিও বহুতে কয় আসলতে এই ৰোগবিধ 1971 যেতিয়া বাংলাদেশত মুক্তিযুদ্ধ হৈছিল তেতিয়া চাৰিওফালে বিয়পি পৰিছিল কাৰণে এই ৰোগবিধক জয় বাংলা বুলিও কোৱা হয় যিয়ে নহওক আজি এই কনজাংটিভাইটিছৰ ওপৰত এই ভিডিওটো হ'বলৈ গৈ আছে গতিকে ব্লগ ভিডিওটো আৰম্ভ কৰো সব আমি প্ৰথমতে জানো যে কনজাংটিভাইটিছ কি হয় আমাৰ চকুৰ ওপৰত এটা লেয়াৰ থাকে সেই লেয়াৰটো কনজাংটিভা বুলি কোৱা হয় কেতিয়াবা কেতিয়াবা ব্যাকটেৰিয়া জনিত বা ভাইৰাল জনিত আক্ৰমণৰ ফলত এই কনজাংটিভা যেটো লেয়াৰ আছে এই লেয়াৰটো ইনফেক্টেড হয় যাৰ ফলত ইয়াত ইনফ্লেমেশন হোৱা দেখা যায় আৰু লগতে চকুটো খুব বেছি ৰঙা হয় আৰু চকু কেতিয়াবা কেতিয়াবা ফুলি উঠে আৰু কিছুমান ৰোগীৰ ক্ষেত্ৰত চকুত বহুত বেছি বিষ অনুভৱ কৰা দেখা যায় এইটোৱে হৈছে কনজাংটিভাইটিছ আৰু এই ৰোগবিধ সাধাৰণতে দুই প্ৰকাৰৰ হয় এটা হৈছে ভাইৰাল জনিত যাক ভাইৰাল কনজাংটিভাইটিছ বুলি কোৱা হয় আৰু এটা হৈছে ব্যাকটেৰিয়া জনিত যাক ব্যাকটেৰিয়াল কনজাংটিভাইটিছ বুলি কোৱা হয় আৰু বেছিভাগ ক্ষেত্ৰত ব্যাকটেৰিয়াল যি কনজাংটিভাইটিছ আছে হেতু আমাৰ মাজত দেখিবলৈ পোৱা যায় ভাইৰাল যেটো কনজাংটিভাইটিছ হেতু খুব কমেই দেখিবলৈ পোৱা যায় সাধাৰণতে যিয়ে নহওক এতিয়া আহিছো যে যদি আপোনালোকৰ এই কনজাংটিভাইটিছ বেমাৰটো হয় তেতিয়াহ'লে আপোনালোকে সাধাৰণভাৱে কি কৰিব আসলতে যেহেতু এই বেমাৰবিধ হুচৰা ৰোগ হয় সেই কাৰণে এজন ৰোগীৰ যেতিয়া বেমাৰটো হয় তেতিয়া যিমান পাৰে আপোনালোকে মানুহৰ পৰা অলপ দূৰত্ব মেইনটেইন কৰিব লাগে আৰু চকুটো যিমান পাৰে অলপ সাফ চিকুণকৈ ৰাখিবলৈ যত্ন কৰিব লাগে যেনেকৈ ধৰক যদি ৰাতিপুৱা আপোনালোকে টোপনিৰ পৰা উঠে তেতিয়া দেখিব যে চকুত পুজৰ নিচিনা কিছুমান পদাৰ্থ থাকে আৰু এই পদাৰ্থ যি পুজ হয় এই পুজবোৰ সাধাৰণতে গৰম পানীত কটনৰ কাপোৰ বা কটন গৰম পানীত ভিজাই লৈ এটো পানী চেপি সেই কাপোৰেৰে আপোনালোকে এই চকুৰ যেটো লেয়াৰ আছে বা চকুৰ পটা আছে চকুৰ পটা সাফা কৰিব লাগে সাফা কৰাৰ পিছত চকুটো অলপ শুকাব শুকুৱাৰ পিছত সাধাৰণতে কিছুমান দৰব পোৱা যায় যিবোৰ ব্যাকটেৰিয়াল যেটো কনজাংটিভাইটিছৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় এন্টিবায়োটিক হয় এইবোৰ সাধাৰণতে যেনেকৈ ধৰক মক্সিফ্লক্সাচিন চিপ্ৰফ্লক্সাচিন এনেকুৱা ধৰণৰ কিছুমান আই ড্ৰপছ পোৱা যায় লগতে যদি এই চকুৰ উঠাৰ ৰোগত যদি বেছি ফুলি যায় বা আপোনাৰ ইনফেকশনটো যদি অলপ গভীৰ হয় তেতিয়া হলে কেতিয়াবা ডাক্তৰে চকুৰ এনেকুৱা অইন্টমেন্টবোৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে কিন্তু এটা কথা মই কৈ থওঁ যে আপোনালোকে এই ড্ৰপবোৰ ব্যৱহাৰ কৰাৰ আগতে এজন চকু চিকিৎসক বা অপথালমোলজিষ্টৰ পৰামৰ্শ লৈহে আপোনালোকে এই ঔষধবোৰ ব্যৱহাৰ কৰিব আৰু সাধাৰণতে এই ড্ৰপছ বা অইন্টমেন্টবোৰ ব্যৱহাৰ কৰা 3 পৰা আৰম্ভ কৰি 10 দিনৰ ভিতৰত আপোনাৰ এই সমস্যা সম্পূৰ্ণৰূপে ভাল হোৱা দেখিবলৈ পোৱা যায় গতিকে আজি ভিডিওটো বেছি মই দীঘল নকৰো মই একদম সহজ ভাষাত আপোনালোকক বুজাবলৈ চেষ্টা কৰিলো কনজাংটিভাইটিছ আসলতে কি হয় আশা কৰো ভিডিওটো চাই আপোনালোক উপকৃত হ'ব আজিলৈ এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ